নমস্কাৰ। সকলো অসমবাসী ৰাইজক মই হিমতন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি দুটা ভিডিঅ' লৈ আহিছোঁ একেলগে, আৰু ভিডিঅ'টো অলপমান লম্বা হ'লে আপোনালোকে ভালকৈ শুনিব আৰু বুজিব। এটা হ'ল বশীকৰণ, আৰু যিহেতুকে শাওণৰ মাহ পৰিছে, শাওণৰ মাহৰ আপোনালোকে জানে বা আপোনালোকে নিশ্চয় গম পায়, কাৰোবাৰ পৰা নহয় কাৰোবাৰ পৰা নিশ্চয় গম পায়, যেনেকুৱা বিৰাট ডেৰফুটীয়া পাতলৰ পৰা শাওণৰ মাহত ওলাই আহে, আৰু সিহঁতক সেই শাওণৰ মাহত যদি আপোনালোকে সিদ্ধি কৰে, বাকী দিনতকৈ আপোনালোকে সোনকালে সিদ্ধি কৰিব পাৰিব। যিহেতুকে শাওণৰ মাহ পৰিছে, তাৰ কাৰণে আপোনালোকে যদি নিজাকৈ সাধনা কৰিব বিচাৰে নিজাকৈ কৰিব পাৰে। আৰু যদি ইয়াতে আহি কিনে কোনোবাই মন্দিৰ আছে বা শিৱ মন্দিৰ আছে, তেনেকুৱা জেগাত যদি আপোনালোকে সাধনা কৰিব বিচাৰে, আপোনালোকৰ সোনকালে সাধনা হ'ব বা সোনকালে আপোনালোকৰ সাধনা সিদ্ধি হ'ব। আৰু আপোনালোকে বেতাল যদি সাধনা কৰিব বিচাৰে, শাওণৰ মাহত আটাইতকৈ ভাল। যদি আপোনালোকে শাওণৰ মাহত বেতাল সিদ্ধি কৰিব খোজে, সোনকালে আপোনালোকৰ হৈ যাব। যদি এইটো মাহত কোনোবাই সাধনা কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। তেতিয়া মই আপোনালোকৰ সকলো তথ্য, বিধি বিধানৰ পৰা ইত্যাদি কৰি মন্ত্ৰ ইত্যাদি কৰি সকলোখিনি আপোনালোকক তথ্য দিয়া হ'ব। আপোনালোকে কেৱল মোৰ লগত পাৰ্চনেলি যোগাযোগ কৰিব লাগিব, কাৰণ ইয়াতে ভিডিঅ'ত চব বস্তু দিয়া নাযায়, বা বেলেগে যদি বেয়াকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে নিজে বিপদত পৰিব। তো সেইকাৰণে আপোনালোকক মোক কমেণ্ট বক্সত জনাব পাৰে, বা আপোনালোকে মোৰ লগত পাৰ্চনেলি যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক সম্পূৰ্ণ তথ্য দিয়া হ'ব। ইয়াতে বিধি বিধান আৰু মন্ত্ৰ সকলোখিনি তথ্য দিম। আপোনালোকে মোৰ ফেচবুক পেজো আছে, তাত হ'লেও আপোনালোকে মেছেজ কৰিব পাৰে, তেতিয়াও আপোনালোকক দিয়া হ'ব। এতিয়া আপোনালোকে বশীকৰণটো কেনেকুৱা হয় সেইটো আপোনালোকে প্ৰথম জানি লওক, তাৰপিছত বাকীখিনি মই কৈ আছোঁ। সকলো অসমবাসী ৰাইজক হিমতন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিটো গছ আপোনালোকলৈ দেখুৱাবলৈ ওলাইছোঁ, সেইটো হ'ল এটা বিশেষ গছ, যিটো বশীকৰণৰ ৰাজা। এইটো গছৰ এনেকুৱা মানে কি গুটি থাকে, ফুল হয়, ধুনীয়া ফুল হয়, হালধীয়া কৰি ফুল হয়। আপোনালোকে এই গছটো নিশ্চয় চিনি পায়। আপোনালোকৰ ফালৰ পৰা কি বা কয় মই নাজানো, কিন্তু আমাৰ ফালৰ পৰা এইটো মই আপোনালোকক গছটো চিনাকি কৰি দি আছোঁ। এই গছটো যদি আপোনালোকে পায় শ্মশানৰ ঘাটত, তেতিয়াহ'লে আপোনালোকে এই গছটো যিটো বশীকৰণ কৰিব, সেইটো বশীকৰণ আৰু বেলেগে কৰিব নোৱাৰে। বহুত পাৱাৰফুল বশীকৰণ হ'ব। যদি আপোনালোকে আনিব পাৰে, তেতিয়াহ'লে আপোনালোকে আনিব। এটা নিয়ম আছে, এই নিয়মটো মই আপোনালোকক কৈ দি আছোঁ। যদি আপোনালোকে এই বস্তু আনিব পাৰে, তেতিয়াহ'লে আপোনাৰ বশীকৰণ 3 দিনৰ ভিতৰত বশীকৰণ, পাৱাৰফুল বশীকৰণ। এইটো টটকা হয়। আপোনালোকে যদি ভালকৈ কৰে নীতি নিয়ম মতে, তেতিয়াহ'লে আপোনালোকে 100% ৰিজাল্ট পাব। আপোনালোকে সম্পূৰ্ণ বিধি বিধানখিনি আপোনালোকে শুনি লওক। প্ৰথম কি কৰিব, আপোনালোকে শনিবাৰ বা মঙলবাৰে এই কামটো কৰিব। প্ৰথম লাগিব আপোনালোকৰ তাৰে এডাল ডাল, যিডাল আপোনালোকৰ গছ দেখুওৱা হ'ল তাৰে এডাল ডাল ভাঙি লৈ আহিব। দুপৰীয়া 12টা বজাত আপোনালোকে ভাঙি লৈ আহি কি কৰিব, শনিবাৰ আপোনালোকৰ বা মঙলবাৰে আপোনালোকে এই কামটো কৰিব। যিজন ব্যক্তি আপোনালোকে বশীকৰণ কৰে, সেইজন ব্যক্তিৰ আপোনালোকে কাপোৰ লাগিব। কাপোৰটোত 3বাৰ পাক মাৰি কিনে 3টা গাঁঠি মাৰিব। গাঁঠি মাৰি পেলাই ক'ব, এই ব্যক্তিজন 3 দিনৰ ভিতৰত ঘূৰি আহ। ল'ৰা হওক ছোৱালী হওক বা মতা হওক মাইকী হওক, যোনে কামটো কৰে সেইজন ব্যক্তিক আপোনাৰ নামটো লৈ কিনে অমুক 3 দিনৰ ভিতৰত ঘূৰি আহ, অমুক 3 দিনৰ ভিতৰত ঘূৰি আহ, এনেকৈ 3বাৰ ক'ব, 3টা গাঁঠি মাৰিব। তাৰপিছত কি কৰিব, সেই ডাল দি আপোনালোকে সেই কাপোৰখনত মাৰিব, অমুক 3 দিনৰ ভিতৰত ঘূৰি আহ, অমুক 3 দিনৰ ভিতৰত ঘূৰি আহ, অমুক 3 দিনৰ ভিতৰত ঘূৰি আহ। এনেকৈ মাৰি আপোনালোকে সেই কাপোৰখন ছাইডত যিখিনি এটা গাঁত খুন্দি তাতে আপোনালোকে পুতিব। পুতাৰ আগত আপোনালোকে তাৰ তলত দিব লাগিব নিমখ
তাৰ ওপৰত দিব লাগিব কাপোৰখন, তাৰ ওপৰত দিব লাগিব নিমখ, তাৰ ওপৰত দিব লাগিব মাটি। এনেকৈ দি কিনে বন্ধ কৰাৰ পিছত সেই বাৰিডাল দি আৰু 3বাৰ মাৰিব লাগিব, অমুক 3 দিনৰ ভিতৰত ঘূৰিয়া, অমুক 3 দিনৰ ভিতৰত ঘূৰিয়া, অমুক 3 দিনৰ ভিতৰত ঘূৰিয়া, এনেকৈ কৈ সাধনাটো সমাপ্ত কৰিব লাগিব। আপোনালোকে বশীকৰণৰ পাৰফেক্ট বশীকৰণ, এইটো আপোনাৰ কেতিয়াও মিছ নহয়। যিমান কি দূৰত নাথাকক 3 দিনৰ ভিতৰত ঘূৰি আহিব। ধন্যবাদ। জয় আই অসম। যদি সঠিকভাৱে কৰিব পাৰে 100% ৰিজাল্ট।